Kidam tang mati joni phaing ko ke thomarni ani kang sampor phai ke thomalom Sonitpur number T state pathok lamalong Assam Tea Tribe Students Association atum pen pherangke amai kangni pon Assam Tea Tribe Students Association Bokajan Regional Committee amai pu Rakesh Mahanando pen kachepem pu panamai long pherangke no ki jai pona tengke karbiang long lo ke do adivasi khaitum asona kisung la pen kenang sot karbiang long autonomous council atum nanglang ponang jipusi ningje Puthorang lipen kaningje ponthulake kidam tang mati jong ni phai krisir kebarni Karbiang Long Autonomous Council CM Dr. Tuliram Long Hangaphan Pinpuralo Assam Tea Tribe Students Association atum pen pajirdamlo Haladak pinangason adivasi atumaki sung la pen kipi kapajir ponang jalam he jongpon Amar Autonomous Council or G nominated MSc Amar G Murmu Dangoria Dev তেওঁ কাউন্সিলে নমিনেটেড এমএসসি কৰিলে কিন্তু আমি এটোৱে দুখিত যে তেওঁ আজিলৈকে কোনো এটা কাম আঙুলিয়াই দিব নোৱাৰিব যে মই মোৰ নেতৃত্বত এইখিনি কাম হৈছে গতিকে কাৰ্বি আংলঙত যিখিনি ইমান এটা বিহিত জনগোষ্ঠী আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আছে সেই তেওঁলোকৰ কাৰণে একো ডেভেলপমেণ্টৰ স্কিম কাউন্সিলৰ পৰা আমি দেখি পোৱা নাই আৰু যিজন নমিনেটেড এমএসসি তেওঁ যি নমিনেটেড কৰিছে তেওঁৰ থ্ৰুদিও আমি কোনো কাম দেখি পোৱা নাই গতিকে আজিৰ এই প্ৰেছ মিডিয়াৰ মই এটা অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰ যে অকল নমিনেটেড এমএসসি দিলেই নহব তেওঁৰ থ্ৰুদি আমাৰ চাহ জনগোষ্ঠীৰ লোকক ডেভেলপমেণ্টৰ স্কিমো তেওঁ কৰিব লাগিব বুলি মই অনুৰোধ জনাইছো আৰু অকল চাহ জনগোষ্ঠী যিখিনি ডেভেলপমেণ্ট স্কিম আমাৰ যিখিনি বিদ্যালয় আছে তাত সরকারি বিদ্যালয় যেনেকৈ আমি সুবিধাখিনি পাওঁ তাতে ধৰক ইউনিফৰ্মৰ সুবিধা হওক বা বুকছৰ সুবিধাই হওক বা ইকো এণ্ড এনভাইৰনমেণ্টৰ যিখিনি ফাণ্ড আছে সেই ফাণ্ডখিনি আমি যি গাৰ্ডেনৰ যিখিনি এলপি স্কুল আছে সেই এলপি স্কুলবোৰতো Lasikibang journey lahayason adivasi tea tribe atuma phan langponpu lapen pipajir ponpu pusi ningche thelo pusi ningche pon lapen jongsi Assam Tea Tribe Students Association atum akimangason papleng pipon pe pulote kebang journey kachesonga ken kam karbiang longalu dengang kok poputa ningje thu আছে তেওঁলোকক বৃত্তিমূলক প্ৰশিক্ষণৰ যোগেদি সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চাহ বাগিচা আৰু চাহ জনগোষ্ঠী অধিকৃত গাঁওসমূহত চৰকাৰী অনাময় আঁচনি কাৰ্যকৰী কৰিব লাগে ৭ নম্বৰত চাহ জনগোষ্ঠীয় কলা সংস্কৃতিৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৮ নম্বৰত চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিব লাগে এই সমূহ দাবী যদি আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলে যদি মানি নলয় একিটা যদি পূৰণ নকৰে তেনেহলে আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম অনিৰ্দিষ্ট কালৰ বাবে Bukajan pen anantirang Karbi Anglong Live